everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আসলে যোৱা 10 দিন মান হ'ল মই তেনেকে একো ভিডিও দিব পৰা নাই আমাহতৰ ঘৰত মানুহ ঢুকাইছিলে মাৰ এজন খুৰাক আৰু যোৱা 3 দিন মান হ'ল আৰু এজন খুৰা ঢুকালে গটিকে সিচুৱেচনটো বৰ ভাল হৈ থকা নাই ঘৰখনত আৰু সকলোৰে মনবোৰ ভাল লাগি থকা নাই গটিকে ভিডিও তেনেকে দিয়া হোৱা নাই আজি যেহেতু কাতি বিহু গটিকে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা আমাৰ পৰিয়ালৰ ফালৰ পৰা কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালো আসলতে বিহু বুলি ক'লে স্পেশাল কিবা এটা নহলে ভাল নালাগে কিন্তু এবাৰ তেনেকে পিঠা পনাও বনোৱা নহল মনচন ভাল লাগি থকা নাছিলে যেহেতু মই বহুত দিন হ'ল ভিডিও আকো দিয়া হোৱা নাই আৰু লগতে আজি বিহু গটিকে ভাবিলো যে আজি এটা ভিডিও বনোৱা যাওক আৰু দিনটোত কি কৰো তাকে আপোনালোকৰ লগত শেয়াৰ কৰো তেন্তে বলক আজি বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু পাকঘৰলৈ যাও কিবা এটা বনাও তেন্তে চাই থাককচোন কি বনাও আজি মই বনাম ছোলে মছলা আৰু তাৰ কাৰণে মই ছোলেখিনি কালি ৰাতি তিয়াই থৈছিলো এতিয়া কুকাৰত ছোলেখিনি দি লৈ তাত এক মগ পানী দিলো আৰু অলপমান নিমখ দিম নিমখখিনি মই গুটেখিনি নাই দিয়া অলপমান দিছো বাকিখিনি নিমখ মই পিছত দিম এতিয়া হেখিনি মই বইল কৰি লম 6-7টা মান সিটি মাৰিবলৈ দিব লাগিব তাৰ পিছতে এখন কেৰাহীত মই তেল গৰম কৰি ললো তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত এই শুকান মছলা কেইটামান দালচিনি লং ইলাইচি দিলো দিয়াৰ পিছতে মই দুটা মিডিয়াম সাইজৰ পিয়াজ সৰু-সৰুকে কাটি থৈছিলো হেখিনি অলপ সময় ভাজিলো কালাৰটো চেঞ্জ হোৱালৈকে সাব যাতে ফ্লেমটো লো হৈ থাকে নহলে পিয়াজখিনি লাগি ধৰিব তাৰ পিছতে দিলো মই দুখিলা তেজপাত হে অলপ সময় ভজাৰ পিছত মই দুটা মিডিয়াম সাইজৰ বিলাহী সৰু-সৰুকে কাটি লৈছিলো হেখিনিও অলপ ভালদৰে মই ভাজি লম পিয়াজ আৰু বিলাহীখিনি ভালদৰে ভজাৰ পিছত তাতে মই দিছো 1 চামুচ আদা আৰু নহৰুৰ পেষ্ট তাৰ পিছতে মই দিম হালধি গুৰি মই আধা চামুচ দিছো তাৰ পিছতে দিছো মই কাশ্মীৰী মিৰ্চ পাউডাৰ মই ইয়াত ৰেড চিলি ব্যৱহাৰ কৰা নাই যেহেতু ৰেড চিলিটো জ্বলা হ'ব পাৰে গটিকে মই কেৱল কালাৰৰ কাৰণে কাশ্মীৰী মিৰ্চটো ব্যৱহাৰ কৰিছো যদি আপোনালোকে জ্বলা খাই ভাল পায় তেন্তে ব্যৱহাৰ কৰিব পাৰে ৰেড চিলি তাৰ পিছত মই দিছো ছোলে মছলা পাউডাৰ তাৰ পিছত এয়া দিছো মই ধনিয়া গুৰি মছলাখিনি ভালদৰে ভাজি হোৱাৰ পিছত ছোলেখিনি মই ইয়াত দি দিছো গুটেইখিনি ভালদৰে মিহলি কৰাৰ পিছত তাত মই দিছো জোখ অনুযায়ী নিমখ আৰু তাৰ পিছত দিছো মই পানীটো আপোনালোকে নিজৰ হিচাপ অনুযায়ী ব্যৱহাৰ কৰিব কাৰণ হয়তো বহুতে কিছুমানে জোল কৰি খায় কিছুমানে জোল কৰি খাই ভাল নাপায় গটিকে হেতু আপোনালোকৰ ওপৰত আৰু এয়া ছোলে মছলা ৰেডি হৈ গ'ল ৰেচিপিটো চাই আপোনালোকে কেনে পালে তেন্তে জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ৰেচিপিটো ট্ৰাই কৰে তেন্তে হেতুও জনাব আসলতে আজি কাতি বিহু বুলি মাহীৰ ল'ৰা-ছোৱালী কেটাই দিহানাম গাইছিলে একেবাৰে সৰু গুটেকেটা তেহেঁতি বিশেষ তেনেকে একো শিকাও নাই যতে ততে যেতি শুনি তেনেকে অলপ কৰা মাহীয়ে মোলে আসলতে ভিডিওটো পঠাইছিলে মই ভাবিলো যে ভিডিওটো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু আপোনালোকে জনাবচোন যে মানি কেটাইনো কেনেকুৱা গাইছে তেহেঁতৰ পৰিবেশনটো কেনেকুৱা হ'ল তেতে বলক ভিডিওটো চাই লওক মোৰ নামটো শ্ৰী স্পন্দনা বৰা মই এতিয়া দিহানাম গাম My name is Nipisatya নমস্কাৰ মই চাপৰি বজা
নমস্কাৰ, মোৰ নাম শ্ৰী শিৰিক্ষা বৰা। মই এটা তাল বজাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ গুৰু মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাকান্দিবা বদৰিকা আশ্ৰম খনিও উদ্ধৱ যতনে ৰাখিবা দিনৰ পিছত আৰু ভিডিঅ' কৰা নগ'ল, গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি আপোনালোকে ইমানখিনিলৈকে চাইছে তেন্তে নিশ্চয় লাইক এটা মাৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।